ৰাজ্যত পুনৰ আৰম্ভ হ'ল আন এখন টোল প্লাজা। হয়, ডিমা হাছাও জিলাৰ মাণ্ডাৰডিছাত আজি হঠাতে মুকলি কৰা হ'ল নতুন টোল প্লাজা। মুকলিৰ দিনাই বহু যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। টোল গেটখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে তথা ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে টোল প্লাজা মুকলি কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। টোল গেটটো আজি ৰাতিপুৱা ষ্টাৰ্ট হৈছে NHA ইনষ্ট্ৰাকশ্যনছ মতে, আৰু ৰেট লিষ্টটো মই আপোনাক অলৰেডি প্ৰভাইড কৰিছোঁৱেই। ইয়াৰ বিষয়ে মানে আপোনাৰ যিমান এডমিনিষ্ট্ৰেশ্যন আছে, পুলিচ আৰু এডমিনিষ্ট্ৰেশ্যনকো জনোৱা হৈছে লগত, আৰু NHA ফালৰ পৰাও জনাইছে অলৰেডি। আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, 2-3 দিনৰ ভিতৰত হৈ যাবগৈ। NHA মানে বহুত হেৰিকৈ ষ্টাৰ্ট কৰিছে আৰু ইমাৰ্জেঞ্চি ষ্টাৰ্ট কৰিব লগা হৈছিলে, যিহেতু এনেকুৱা ফাণ্ডৰ ইছ্যু কিবা আছিলে। মই বিশেষ কিমান এটা নাজানো, তেখেতে NHA গম পাব, কিন্তু NHA ইনষ্ট্ৰাকশ্যন মতে এইখিনি ষ্টাৰ্ট কৰা হৈছে। কিন্তু কামটো চলি আছে, যিহেতু কনষ্ট্ৰাকশ্যন বেলেগে কৰি আছে, আমি অকল অপাৰেশ্যনে চাই আছোঁ। কৰা হৈছে, পেপাৰ কাটো আছে, মই পেপাৰ কাট আপোনাক প্ৰভাইড কৰি দিম। পেপাৰত দিয়া হৈছে, আছাম ট্ৰিবিউনত দিয়া হৈছে, মই এইটো আপোনাক প্ৰভাইড কৰি দিম। উক্ত টোল প্লাজাৰে পাৰ হোৱা প্ৰতি সৰু বাহনে এবাৰত 85 টকা তথা অহা যোৱাত 130 টকা ধাৰ্য কৰাৰ সমান্তৰালভাৱে সৰু বাণিজ্যিক বাহনৰ এবাৰত 140 টকা তথা এদিনত অহা যোৱাত 210 টকা ধাৰ্য কৰা হৈছে। एक तरह से टूल चालू होगा, अभी आज से चालू हो गया। हम लोग को भी मालूम नहीं है कि एक तारीख से चालू होगा, ऐसे मालूम हुआ हम लोग को। अभी आज चालू होगा तो हम लोग के पास पैसा भी नहीं है, कैसे हम लोग देगा। আনহাতে বাছ আৰু ট্ৰাকৰ এবাৰত 295 টকা তথা এদিনত অহা যোৱাত 440 টকা, 3XL বাণিজ্যিক বাহনৰ বাবে 320 আৰু এদিনত অহা যোৱাত 480 টকা তেওঁলোকে নিৰ্ধাৰিত কৰিছে। ইফালে 4ৰ পৰা 6XL বাহনৰ বাবে 460 টকা তথা এদিনত অহা যোৱাত 690 টকা আৰু 7 বা তাতোতকৈ অধিক XL বাহনৰ বাবে 560 টকা তথা এদিনত অহা যোৱাত 845 টকা ধাৰ্য কৰিছে টোলগেট কৰ্তৃপক্ষই। ব্যুৰ ৰিপৰ্ট, টাইম নিউজ।